আজি মই যিদৰে মাংস বনাইছোঁ ঠিক আপোনালোকে যদি এনেদৰে বনায় অতি সহজতে বা কম সময়ত আপোনালোকে মাংসখিনি বনাই ৰেডি কৰিব পাৰিব। কেতিয়াবা আমাৰ ঘৰত এনেকুৱা আলহী আহে যিটো সময়ত আমাৰ ৰান্ধিবৰ সময় নাই, সেইখিনি সময়ত আমি কিন্তু ৰান্ধিব লাগিব। ঠিক আজি মই বনোৱাৰ দৰে আপোনালোকে বনাই চাওক আৰু সহজতে বনাব পাৰিব আৰু একেবাৰে কম সময়তে। এয়া মই প্ৰথমে তেল দি দিছোঁ। তেলখিনি মই অকণমান গৰম হোৱাৰ পিছতে এটা তেজপাত টুকুৰা কৰি দি দিছোঁ। ইয়াৰ পিছত দুটা পিঁয়াজ কাটি লৈছোঁ। সেই পিঁয়াজখিনি মই ইয়াতে অকণমান তেলখিনি গৰম হোৱাৰ পিছতে দি দিছোঁ। এয়া মই এইখিনি এনেদৰে অকণমান লৰাই ল'ম। অকণমান পিঁয়াজটো অকণমান কালাৰ আহিবলৈ দিম, বেছি ৰঙা নকৰোঁ। ঠিক এনেকৈ মই অকণমান লৰাই লৈছোঁ। ইয়াতে মই তাৰপিছত আদা, নহৰু, কেঁচা জলকীয়া এইখিনি মই একেলগে পেষ্ট বনাই লৈছোঁ। এইখিনি মই ইয়াতে দি দিছোঁ। দেখিছে আজি মই পিঁয়াজখিনি বেছি ৰঙা কৰা নাই, অকণমান কালাৰ অহাৰ লগে লগে মই এইখিনি দি দিছোঁ। ইমান কালাৰ নকৰিলে হয়, কেতিয়াবা আমাৰ মই আগতে কৈছোঁ সময় কম থাকিলে আমি কেতিয়াবা এনেকৈয়ে বনাব পাৰোঁ। এইখিনি মই দি এতিয়া বাকী মই যিখিনি মাংস আছিল সেই মাংসখিনি মই ইয়াতে দি দিম। ইয়াতে শুকান মছলা মই এতিয়ালৈকে ব্যৱহাৰ কৰা নাই। মাংসখিনি দিয়াৰ পিছত মই এইখিনি গোটেইখিনি মছলা দি দিব লগা আছে, সেইখিনি মই দি দিম। এয়া মোৰ আচলতে বিলাহী নাছিল, গতিকে মই টমেটো কেঁচা অলপ আছিল, গতিকে সেইখিনিকে মই ইয়াতে দি দিছোঁ। এয়া মই হালধি গুড়ি আধা চামুচ, জিৰা গুড়ি 1 চামুচ, তাৰপিছত জলকীয়া গুড়ি 1 চামুচ এনেকুৱাকৈ মই দি দিছোঁ। তাৰপিছত এইখিনি মই ভালদৰে লৰাই ল'ম। গোটেইখিনি মছলাত যাতে ভালদৰে আমাৰ মাংসখিনি মিহলি হৈ যায়, এনেদৰে গোটেইখিনি লৰাই দিম। বিলাহীৰ সোৱাদ আহিবলৈ মই আচলতে কেচাপটো দি দিছোঁ, গতিকে বিলাহী দিলে আৰু বেছি ভাল লাগে। সেইবাবে ইয়াতে 1 চামুচ নিমখ দি দিছোঁ। নিমখ আপুনি নিজৰ সোৱাদ অনুযায়ী হয়তো আপুনি পিছতো দিব পাৰিব, কোনো কথা নাই, গতিকে একেবাৰে নিদিলেও হ'ব। এইখিনি মই ভালদৰে লৰাই ল'ম। কিন্তু মাংসটো মই ক'লোঁ যে অতি সহজতে, মাংসটো আপুনিও ভাবিছে যে ময়ো এনেকৈ বনাওঁ, গতিকে সহজতে ক'ত হ'ল। কিন্তু সহজতে হোৱাৰ এটা কাৰণ ইয়াতে মই আলু ব্যৱহাৰ কৰিম। গতিকে এতিয়ালৈকে আপোনালোকে দেখিছে মই আলু দিয়া নাই, কিন্তু আলুখিনি মই এটা গেছত চৌকা এটাত বহাই দিছোঁ যাতে আলুখিনি হৈ থাকে। গতিকে পিছত দিম মই আলুখিনি। এয়া মই এইখিনি অকণমান মছলাখিনি আমাৰ এইফালে ৰেডি হয় মছলাখিনি মাংসত লাগে মই এইফালে আলু মোৰ ৰেডি হৈ যাব। দেখিছে আলু ৰেডি হৈ গৈছে। আলুটো মই বইল কৰি লৈছোঁ। আলু গতিকে সিজিবলৈ বেছি নালাগে। এইখিনি মই দি এতিয়া ভালদৰে অকণমান লৰাই ল'ম। আৰু মাংসত মছলা লাগি গৈছে, পানী নোহোৱা হৈ গৈছে, মাংস আমাৰ ৰেডি হ'বলৈ হৈছে। ইয়াতে মই গৰম মছলাটো একেলগে দি দিছোঁ, কাৰণ আলু যিহেতুকে দিয়ে দিছোঁ, আলু সিজিছে, মাংসও 80% সিজি গৈছে, গতিকে সেইবাবে মই এইখিনি দি লৰাই ল'ম। আৰু ইয়াৰ পিছত মই যিখিনি পানী লাগে দি দিম। দেখিছে আলুত যাতে আকৌ মাংসৰ যিটো আমাৰ মছলা আছিল সেইখিনি যাতে ভালদৰে লাগি যায়, অকণমান লৰাই লৈছোঁ। লগে লগে পানী দিলে আলুখিনিত মছলাখিনি নাহিব, সেইবাবে মই অকণমান লৰাই ল'লোঁ ভালদৰে। ইয়াৰ পিছত মই ইয়াতে মাংসখিনি অকণমান সিজিব লাগিব, সেইবাবে মই মাংসখিনিত অকণমান পানী দি দিছোঁ। এইখিনি দিয়াৰ পিছত যেতিয়া আমাৰ এইখিনি পানী নোহোৱা হৈ যাব, মাংসটো সিজিছে, আধা সিজি আছে, এইখিনিও সিজি যাব। ইয়াৰ পিছত আমাৰ আমি যিমানখিনি পানী বা যিমানখিনি জোল বনাব বিচাৰোঁ সিমান মাত্ৰাত আমি পানীটো দি দিম। গতিকে এইখিনি অকণমান সিজিবলৈ মই ঢাকনিটো আকৌ লগাই দিছোঁ। দেখিছে উতলিছে, মই অকণমান লৰাই ল'ম। খুব লাহে লাহে লাৰিছোঁ, কাৰণ আলু আমাৰ সিজি আছে, গতিকে বেছি জোৰকৈ যদি মই লৰাই দিওঁ আলুটো ভাঙি যাব পাৰে। সেইবাবে মই অকণমান কম লাহে লাহে লৰাইছোঁ। দেখিছে। আৰু মই আপোনালোকক আগতে কৈছোঁ যে যদি কম সময়ত বনাব বিচাৰিছে এনেকুৱা কৰিব পাৰে আপোনালোকে। আৰু যদি ভিডিঅ'টো চাই অকণমান হ'লেও আপোনালোকে ভাবিছে যে সঁচাই ভাল লাগিছে, তেনেহ'লে এটা লাইক কৰি যাব। আপোনালোকে লাইক কৰিলে মোৰ ভিডিঅ'টো আগবাঢ়িব, আৰু যদি আপোনালোকে লাইক নকৰে তেতিয়াহ'লে মোৰ আগবাঢ়িবলৈ আৰু মই নিজে নোৱাৰিম। আপোনালোকে সকলোৱে লগ লাগি মোক আগবঢ়াই নিব লাগিব, আৰু তেতিয়া মোৰ ভিডিঅ' বনাবলৈ, নতুন আৰু এটা ভিডিঅ' বনাবলৈ মোৰ উৎসাহ জাগিব যে মই মোৰ ভিডিঅ'টো আগবাঢ়িছে, গতিকে মই আকৌ ভিডিঅ' বনাওঁ, তেনেকুৱা এটা মন হয়। আপোনালোকে যাতে মোক আগুৱাই লৈ যায়, এটা লাইক কৰি দিব। আৰু আজি যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এনেদৰে বনাব পাৰে সহজতে কম সময়তে। আৰু মই দেখুৱালোঁ মোৰ তৰকাৰী ৰেডি হৈ গ'ল, আপোনালোকক উলিয়াই দেখুৱাই দিছোঁ।
আপোনালোকে চাই কেনে পাইছে একবাৰ কমেণ্টত জনাব আৰু জনালে মোৰো ভাল লাগিব আপোনালোকৰ কি থাকে কি নাথাকে মনত তেতিয়া বুজিব পাৰিম আজিলৈ এৰিছোঁ বাই বাই ফ্ৰেণ্ডছ